নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আনিছোঁ ক্লাছ 10ৰ দ্ৰুতপাঠৰ তিৱাসকলৰ বিষয়ে। ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আনিছোঁ। 1 নম্বৰ প্ৰশ্ন, ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক? উত্তৰ, বড়ো ঠালৰ। 2 নম্বৰ, তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি? উত্তৰ, খ্ৰাম, বাৰ, খ্ৰাম খুজুৰা, খ্ৰাম পান্থা, দুমডিং, ডগৰ, পাটিঢোল, ঠক-ঠৰৰক, পাংখি, ঠোৰাং, পেঁপা, মুহুৰী আৰু খায়াং আদি। 3 নম্বৰ, তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? উত্তৰ, খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। 4 নম্বৰ, তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। উত্তৰ, জোনবিল মেলা, বৰত গোসাঁই উলিয়া মেলা, বহাগ বিহু, মাঘ বিহু, কাতি বিহু, ৱানছোৱা, ছগ্ৰা আংলি, মইনাৰী কান্থি, লাংখন, মাই পথালা, মাই ৰাৱা, খাপলাং, ৰাৱানে পূজা, পান্থাই সেৱা আদি। ফুলগুৰি থেৱা কি? উত্তৰ, অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ। 6 নম্বৰ, চমুটকা লিখা। ক নম্বৰ, ইন্দ্ৰ সিং দেউৰী। উত্তৰ, ইন্দ্ৰ সিং দেউৰীৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত 1932 চনত। তেওঁৰ পিতৃৰ নাম আছিল মালসিং পোমা আৰু মাতৃৰ নাম আছিল আমচি। 1939 চনত কাৰ্বি আংলং জিলাৰ বাওলাগোগ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়ি শিক্ষা জীৱন সামৰণি মাৰে। কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমূহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ মানসেৰে সচেতন ব্যক্তিসকলৰ সহযোগত 1960 চনত খাৰাঘুঞ্জি গাঁৱত তিৱাচা মিছন নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল। সেইবাবে পাহাৰৰ তিৱাসকলে তেওঁক ফা-ফৰৈ জাতিৰ পিতা বুলি সম্বোধন কৰিছিল। 1994 চনৰ 20 আগষ্ট তাৰিখে এই মহান ব্যক্তিগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। খ নম্বৰ, বলাইৰাম সেনাপতি। উত্তৰ, অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক হ'ল বলাইৰাম সেনাপতি। তেওঁৰ জন্ম 1931 চনৰ 3 মাৰ্চত নগাঁও জিলাৰ বাৰবুজীয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল বগাৰাম সেনাপতি আৰু মাতৃ পদ্মেশ্বৰী বৰদলৈ। ঘৰুৱা জঞ্জালৰ কাৰণে হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে 1953 চনৰ পৰা 1963 চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল। বলাইৰাম সেনাপতি ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল। তিৱা ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীতি আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে। সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰে স্বীকৃতিৰ হিচাপে 1991 চনত অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। এই মহান ব্যক্তিগৰাকীয়ে 2014 চনৰ 11 মে'ত ইহলীলা সম্বৰণ কৰে। ধন্যবাদ। ভিডিঅ'সমূহ ভাল লাগিলে লাইক কমেণ্ট কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে উপকৃত হ'ব পাৰে।